মাজত মাত্ৰ কেইটামান দিন পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু সকলো কিন্তু এবাৰ 31 ডিসেম্বৰত কঠোৰ হ'ব আৰক্ষী হুৰাপান কৰা চালক আৰু সেই চালকৰ বাহনত উঠা সকলো থাকিব লগা হ'ব পাৰে আৰক্ষী থানাত সন্মুখত নৱবৰ্ষ 31ত দুৰ্ঘটনা ৰোধ কৰিবলৈ কঠোৰ মুখ্যমন্ত্ৰী 31ত হুৰাপান কৰি গাড়ী চলালে বিপদ কেৱল হুৰাপান কৰা চালকেই নহয় হুৰাপাই চালকৰ গাড়ীত উঠা লোকসকলৰো বিপদ হয় সন্মুখত 31 ডিসেম্বৰ নতুন বছৰক আদৰিবলৈ সাজু হৈছে সকলো 31ৰ ৰঙীন নিশাই যাতে কাৰো জীৱনলৈ আন্ধাৰ নমাই আনিব নোৱাৰে তাৰ বাবে কঠোৰ হৈছে মুখ্যমন্ত্ৰী যদিহে মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ নামানে তেন্তে হুৰাপান কৰি গাড়ী চলাই আৰু সেই চালকৰ গাড়ীত উঠা সকলোৱে 31ৰ নিশা কটাব লাগিব আৰক্ষী থানাত এইবাৰতো হুৰাপান কৰা মানুহে গাড়ী চলাব নোৱাৰিব 31 ডিসেম্বৰত কোনোবাই পাৰ্টি কৰক অনুষ্ঠান কৰক মোৰ কোনো আপত্তি নাই কিন্তু গাড়ী চলোৱা মানুহজন মদ নোখোৱা হ'ব লাগিব আৰু যদি মদ খোৱা ড্ৰাইভাৰৰ লগত কোনোবাই গাড়ীত উঠে তেতিয়ালে গোটেই কেজন হিদনাখন আমাৰ অতিথি হ'ব লাগিব লকআপ নাপায় কিন্তু অতিথি হ'ব লাগিব ভাল জায়গাতে ৰাখিম কিন্তু ৰাতিপুৱা পঠাই দিম আৰু প্ৰতি বছৰে 31ৰ নিশা সংঘটিত হয় পথ দুৰ্ঘটনা তাৰ অধিক সংখ্যকেই দুৰ্ঘটনাৰ মূল কাৰণ হ'ল হুৰাপান যাৰ বাবে এইবাৰ হুৰাপান কৰি যাতে কোনো দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে হুৰাপাইসকলৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 31 ডিসেম্বৰত প্ৰত্যেক দিনা অসমত বহুত মানুহ মৰে সেইকাৰণে এইবাৰ মই পুলিচক স্পষ্ট কৈছোঁ গাড়ীৰ আৰোহীয়ে যি অৱস্থাত বা যেনেকৈ থাকিব মোৰ কথা নাই কিন্তু ড্ৰাইভাৰজন মদ নোখোৱা হ'ব লাগিব মুঠতে 31ত হুৰাপান কৰি গাড়ী চলোৱা সকলৰ বাবে বিপদ এইবাৰ নিশ্চিত গতিকে সকলো সাৱধান হওক হুৰাপান কৰি গাড়ী নচলাব 31ৰ ৰঙীন নিশা সুন্দৰকৈ উদযাপন কৰি সুৰক্ষিত ৰাখক নিজৰ লগতে আপোনাৰ পৰিয়ালৰ কেমেৰাত অলকৰ সৈতে মিতালী কৌৰৰ ৰিপৰ্ট